প্ৰথমটো খবৰ প্ৰচণ্ড গৰমে দহিছে দেশবাসী আৰু তাৰ মাজতে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী দেশত আগন্তুক কেইদিনমানত আৰু অধিক গৰম পৰিব সেয়েহে দেশবাসীক সতৰ্ক হোৱাৰ আহ্বান জনাইছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই গ্ৰীষ্ম প্ৰবাহক লৈ পুনৰ সতৰ্কবাণী জাৰি ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ উৎকট গৰমে দহিব দেশবাসীক স্বাভাৱিক তাপমাত্ৰাৰ বাহিৰত গ্ৰীষ্ম প্ৰবাহ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই এই সন্দৰ্ভত জাৰি কৰিলে সতৰ্কবাণী আৰু লগতে গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ পৰামৰ্শ দিছে বতৰ বিজ্ঞান কেন্দ্ৰই এই গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰচুৰ পৰিমাণে পানী খোৱাৰ পৰামৰ্শ দিছে বতৰ বিজ্ঞান কেন্দ্ৰই লগতে অত্যাধিক গৰম খাদ্য সামগ্ৰী বৰ্জনৰ পৰামৰ্শ আগবঢ়াইছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই পৰৱৰ্তী খবৰ ৰাজ্য কঁপাই যোৱা এছআই জোনমণি ৰাভাৰ মৃত্যুক লৈ ডাঙৰ খবৰ এছআই জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ সৈতে নাম সাঙুৰ খোৱা আৰক্ষী বিষয়া আভাজ্যোতি ৰাভাক চিআইডিৰ তলব আজি দিনৰ ভাগত পুনৰ ফাইল হাতত লৈ চিআইডিৰ কাৰ্যালয়ত হাজিৰ হয় আভাজ্যোতি ৰাভা চিআইডিয়ে আজি চিআইডিৰ মুখ্য কাৰ্যালয়ত আৰক্ষী বিষয়া আভাজ্যোতি ৰাভাক জেৰা চলাব গুৱাহাটীৰ চিআইডিৰ কাৰ্যালয়ত হাজিৰ আৰক্ষী বিষয়া আভাজ্যোতি ৰাভা এছআই জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ সৈতে নাম সাঙুৰ খাইছিল এইগৰাকী আভাজ্যোতি ৰাভাৰ জোনমণিৰ মাতৃ এজাহাৰত উল্লেখ কৰিছিল আভাজ্যোতিৰ কথা দুৰ্ঘটনাৰ নিশাও জোনমণিৰ লগত আছিল আভাজ্যোতি দুবাৰকৈ জোনমণিলৈ ফোন কৰোঁতে ধৰিছিল আভাজ্যোতিয়ে লগতে আই বহিৰ্ভূত সম্পত্তিৰ গৰাকী এইগৰাকী আৰক্ষী বিষয়া আভাজ্যোতি ৰাভা চাকৰি মাত্ৰ 3 বছৰতে চৰম লুণ্ঠনেৰে সংগ্ৰহ কৰিছিল কোটি কোটি টকা আৰু সেই অভিযোগতেই আভাজ্যোতিৰ বিৰুদ্ধে এতিয়া আৰম্ভ হৈছে তদন্ত পৰৱৰ্তী খবৰ আইআইটি খড়গপুৰৰ ছাত্ৰ ফাইজান আহমেদৰ মৃত্যুক লৈ ডাঙৰ খবৰ হত্যাৰ বলি হৈছিল ফাইজান আহমেদ শেহতীয়া তদন্তত প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ তথ্য আইআইটিৰ ছাত্ৰ ফাইজান আহমেদক হত্যা কৰা হৈছিল খড়গপুৰ আইআইটিৰ ছাত্ৰ আছিল ফাইজান আহমেদ ফাইজান আহমেদৰ মৃত্যুৰ গোচৰত ধাৰা 302 অন্তৰ্ভুক্ত কৰাৰ নিৰ্দেশ আদালতৰ দ্বিতীয় মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পিছতে এই নিৰ্দেশ আদালতৰ হত্যাকাণ্ড সম্পৰ্কীয় তদন্ত কৰিবলৈও ন্যায়ালয়ৰ নিৰ্দেশনা শুনানি গ্ৰহণ কৰি ন্যায়াধীশ ৰাজশেখৰ মন্থাৰ মন্তব্য এয়া এটা নৰহত্যা আৰু এই সমগ্ৰ ঘটনাক লৈ লোৱা হ'ব পুনৰ শুনানি পৰৱৰ্তী খবৰ ঘোষণা কৰা হ'ল হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল আৰু হায়াৰ ছেকেণ্ডাৰী ফলাফলক লৈ অসন্তুষ্ট ছাত্ৰ ছাত্ৰীলৈ জৰুৰী খবৰ ফলাফলক লৈ অসন্তুষ্ট পৰীক্ষাৰ্থীয়ে বহি পুনৰীক্ষণ কৰিব বিচাৰিলে কৰিব লাগিব আবেদন এই সন্দৰ্ভত ৰাজ্যৰ শিক্ষা বিভাগৰ এক বিশেষ নিৰ্দেশনা হায়াৰ ছেকেণ্ডাৰী ফলাফলক লৈ অসন্তুষ্ট ছাত্ৰ ছাত্ৰীলৈ জৰুৰী খবৰ ফলাফলক লৈ অসন্তুষ্ট পৰীক্ষাৰ্থীয়ে বহি পুনৰীক্ষণ কৰিব বিচাৰিলে কৰিব লাগিব আবেদন উত্তৰ বহীৰ পুনৰীক্ষণ অথবা ফটোকপি বিচাৰিলে অনলাইন যোগে আবেদন কৰিব পাৰিব ফলাফল ঘোষণাৰ দুদিনৰ ভিতৰত উত্তৰ বহীৰ পুনৰীক্ষণৰ বাবে আবেদন কৰিব পাৰিব ahscc.assam.gov.in এই ৱেবছাইটৰ জৰিয়তে আবেদন কৰিব পাৰিব শিক্ষাৰ্থীসকলে উত্তৰ বহীৰ ফটোকপি লাভ কৰিবলৈ ahscc.assam.gov.in এই ৱেবছাইটত আবেদন কৰিব লাগিব আৰু ফলাফল ঘোষণাৰ 10 দিনৰ পাছত উপলব্ধ হ'ব ৱেবছাইটত আৰু লগতে কম্পাৰ্টমেণ্টেল দিব বিচৰা বা ফলাফল প্ৰকাশ নোহোৱা পৰীক্ষাৰ্থীয়ে শিক্ষানুষ্ঠানৰ মুৰব্বীৰ জৰিয়তে আবেদন কৰিব লাগিব এক নিৰ্দেশনা যোগে এই কথা সদৰি কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ এনকাউণ্টাৰ এইবাৰ চোৰাং চিকাৰীক লক্ষ্য কৰি গুলীচালনা অসম আৰক্ষীৰ পুনৰ ৰাজ্যত এনকাউণ্টাৰৰ ঘটনা এইবাৰ চোৰাং চিকাৰীক লক্ষ্য কৰি বন বিভাগৰ গুলীচালনা লাওখোৱা অভয়াৰণ্যত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে চোৰাং মাছমৰীয়াৰ বিৰুদ্ধে বন বিভাগে চলাইছিল অভিযান
আৰু চোৰাং চিকাৰী শামছুল হক গুলীবিদ্ধ হৈছে। শামছুল হকৰ অৱস্থা বৰ্তমান অতি সংকটজনক। উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে গুৱাহাটীলৈ।